Welcome to the Leading Sight News. কাৰ্বি আংলং নিউজ ফাৰ্ষ্ট চেনেলৰ যোগেদি মই সেইটোৱে ক'ব খোজোঁ যে আজি বসুন্ধৰা যিটো 3.0 মতে এতিয়া আমাৰ কাৰ্বি আংলং 6 শিডিউল এৰিয়াত অকল জনজাতিয়ে মানে ইয়াত মাটি পটা পাব লাগে আৰু জনজাতিৰ বাহিৰে ট্ৰাইবেলৰ বাহিৰে অন্য নন ট্ৰাইবেল তেওঁলোকে ইয়াত বসবাস কৰিব নোৱাৰে, মাটিৰ পটাও পাব নোৱাৰে, মাটিৰ অধিকাৰো তেওঁলোকৰ নাই। গতিকে আজি চাওক বিজেপি চৰকাৰে এই বসুন্ধৰা যিটো 3.0 এই নিয়মৰ কৰি এতিয়া নন ট্ৰাইবেলবিলাকেও তেওঁলোকে মাটি পটা পাবলৈ সুবিধা কৰি দিছে। আমাৰ এই 6 শিডিউল এৰিয়া, আমাৰ এই কাৰ্বি আংলঙত 6 শিডিউল এৰিয়াত অকল জনজাতিবিলাকেহে থাকিব পাৰিব আৰু তেওঁলোকেহে মাটিৰ অধিকাৰ সম্পূৰ্ণ পাব। কিন্তু এই বসুন্ধৰা 3.0 সেইমতে এতিয়া জেনেৰেল যে নেকি বঙালী বিহাৰী তেওঁলোকেহে আমাক ট্ৰাইবেলসকলক পটা বিলাবলৈ ধৰিছে। কিয়নো যে আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলখন চলোৱা মুৰব্বীজন আমাৰ দুৰ্বল হোৱাৰ বাবে তেওঁ এই জেনেৰেল কাষ্টবিলাকক মানে সুবিধা দি তেওঁলোকে আমাক ট্ৰাইবেলসকলক তেওঁলোকেহে জেনেৰেলসকলেহে বঙালী বিহাৰীসকলেহে আমাক পটাটো আমাৰ জনজাতি পটা বিলাবলৈ তেওঁলোকেহে সুযোগ পাইছে, তেওঁলোকেহে বিলাব বুলি কৈছে। গতিকে চাওক, গতিকে মই ইফালৰ পৰা মই নিউজ ফাৰ্ষ্ট কাৰ্বি আংলং চেনেলৰ যোগেদি মই এই কথাটো মই কণ্ডেম কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ যে কোনোমতে সেইটো হ'ব নোৱাৰে। আমি এই বিষয়লৈ আমি অপোজ কৰিম আৰু মই ধিক্কাৰ দিছোঁ। গতিকে মই আজি যিটো এই বসুন্ধৰাৰ বিষয়লৈ মই মাটিৰ পটালৈ মই এইটোকে কৈছোঁ আৰু এই বসুন্ধৰা যিটো নেকি 3.0 মতে এতিয়া অনলাইন যোগেও তেওঁলোকে মানে পটা বনাব পাৰিব। তেওঁলোকে এই অসম চৰকাৰে বিজেপি চৰকাৰে তেওঁ এইবিলাক হেৰি কৰিছে, নিয়ম কৰিছে যে অনলাইনত যদি পটা কৰিব পাৰে তেতিয়াহ'লে ধৰক ইয়াত মানে গাঁওবুঢ়াৰ চাৰ্টিফিকেট নালাগে, গাঁওবুঢ়াৰ NOC নালাগে, তেওঁলোকে অনলাইনত গৈ মোটামুটি তেওঁলোকে সুবিধা অনুসাৰে মানে তেওঁলোকে সহজে তেওঁলোকে পটা কৰিব পাৰিব। গতিকে মই আৰু তাৰপাছত কৈছে বসুন্ধৰাৰ 3.0 মতে আৰু চাৰ্কিল অফিচ যিটো হেৰি ৰাজহ চক্ৰ বুলি কয়, এই ৰাজহ চক্ৰ এতিয়া উঠাই দিব বুলি কৈছে। এইবোৰ চাৰ্কুল অফিচবিলাক এতিয়া উঠাই দিব, এতিয়া অনলাইনত পটা কৰিব পাৰিব বুলি কৈছে। গতিকে মই আমাৰ যিটো নেকি 6 শিডিউল এৰিয়া ট্ৰাইবেল এৰিয়াত যাতে এই নিয়মবিলাক যাতে প্ৰযোজ্য নহয় আৰু এই বুলি মই এই নিয়মটো মই ধিক্কাৰ দিছোঁ আৰু কণ্ডেম কৰিছোঁ। এয়ে মোৰ আজি ক'বলগীয়া কথা কৈ মই সমাপ্ত কৰিছোঁ। Dini ang Karbi Anglongni নিউজ ফাৰ্ষ্ট news channel ha ang karau tima bawa tekla dini jini Karbi Anglong se jathong ba Dima Hasau se jathong jini tribal ni jini hafai se jaga se jini 6 schedule area se tekla dini ibu garau bide jaka tekla dini BJP सरकार दंबान फेरां बहुत हेदे हुदे खुशी दाही फायदो तेगला दिनी जिनी ट्राइबेल
jadi ba karbi aru dimasa tini manani firang bo jing tribal thidang donglai khalai ba tegala jini circle ni firang se jing ha pata bo maiba krib bo maiba te circle hase hani khushi ko bodang ba tegala dini nai dini mulai ni basa dimisa basa biari basa busi futu barani subon barani firang bara faida hi busi futu yaw malaba tegala busi futu se doha jine ha pata busi se rondu tegala jine bangali pasane ha pata ridu biari pasane pata ridu tegala bobisota jing karbi ar dimasala sumde bede jahi thawima bokola jing karbi ar dimasala bahut baumani karo thai tegala buka bolai manangma tegala yaw ha jing bahut duku kosto ha kalaima jing khaimema burmaima hoto jong eram firang jing ribo urkle jola fure ode jahi beseng bokor phaidu ode bani ang tini karbi ba dimasake ang tini dimasa pasa jahi dahi ang ibu karauke sposto babe ang tini jini bo jadi magin ke ang thi dahi khana riladu tegala boni basawabo nisi futu ibu garau thake khanai dahi nisi gisa gurumani ba salak jamani kho nisiti naila tegala dini busi futu pede he kala he jini re karbi anglong ha bo phanasa ba dimasane pede he busi futu ha patari pure busini sumdi power rong ba era ha odebani jate bo bustu ke busi futu bobisota khushi dangphuyama thi dahi ang khrit dimasa ar jini karbi sarau ke ang ibu garau thaike thi dahi ang khana riladu bitai